নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই বনাবলৈ লৈছোঁ বিস্কুটৰ ৰেচিপি। বিস্কুট আমি সকলোৱে খাই ভাল পাওঁ, বিশেষকৈ বজাৰৰ পৰা কিনি অনাই হয় বিস্কুট। আজি মই আপোনালোকক ঘৰতে কেনেদৰে খুব কম সামগ্ৰীৰে আৰু সহজতে বিস্কুট বনাব পাৰি তাকে দেখুৱাবলৈ লৈছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ইয়াত এটা চাফা বাতি লৈছোঁ আৰু এতিয়া এই বাতিটোত দুটা ডিম ভাঙি ল'ম। ডিমকেইটা ভাঙি লোৱাৰ পিছত ইয়াত এতিয়া মই এখন চামুচৰ সহায়ত 2 চামুচ বাটাৰ দিছোঁ। বাটাৰখিনি মই ইয়াত আমুল বাটাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াত মই 3 চামুচ চেনি গুড়ি দিছোঁ। চেনিখিনি মই ঘৰতে পিচি লৈছিলোঁ মিক্সিত। ইয়াত মই 3 চামুচ ব্যৱহাৰ কৰিম। এই আটাইখিনি এতিয়া মই হেণ্ড বিটাৰ এটাৰ সহায়ত মিক্স কৰি ল'ম ভালদৰে। এইখিনি ক্ৰিমি হৈ যোৱালৈকে লৰাই লৰাই এনেদৰে মিক্স কৰি ল'ব লাগিব। বিস্কুটকেইটা বনাওঁতে ইয়াত ডিম ব্যৱহাৰ কৰা হৈছে যদিও পিছত ইয়াৰ গোন্ধটো নাথাকে, কাৰণ ইয়াত চকলেট দিয়া হ'ব। আপোনালোকৰ যদি কোনোবাই ডিম খাই বেয়া পায় তেনেহ'লে ডিমখিনি নিদিয়াকৈও বনাব পাৰিব। এই আটাইখিনি ভালদৰে মিক্স কৰি লোৱা হৈ গৈছে। এইখিনি দেখিবলৈ প্ৰায় এনেকুৱা হ'ব। এতিয়া মই আন এটা বাতি লৈছোঁ। এই বাতিটোত 1.5 কাপ ময়দা দিম। ময়দাখিনিত এতিয়া 2 চামুচ কোকো পাউডাৰ দিছোঁ। আপোনালোকে ডাৰ্ক চকলেট পাউডাৰো ব্যৱহাৰ কৰিব পাৰে। আধা চামুচতকৈ অলপমান কম বেকিং পাউডাৰ দিছোঁ। চামুচখনেৰে আটাইখিনি মিক্স কৰি ল'ম। এতিয়া ডিম আৰু বাটাৰৰ মিক্সাৰখিনি ইয়াত দি দিম। গোটেইখিনি এবাৰ লৰাই লৈছোঁ আৰু ইয়াতে মই আটাইখিনি দি দিছোঁ ময়দাখিনিত। এতিয়া ভালদৰে আকৌ আটাইখিনি মিক্স কৰি ল'ম। অলপমান মাত্ৰ লৰাই ল'ব লাগিব মিলাই। তাৰপিছত হাতেৰে এইখিনি যেনেদৰে ময়দা বা আটা মৰা হয় ৰুটি খাবলৈ, ঠিক তেনেদৰে হাতেৰে এইখিনি আনিব লাগিব। আপোনালোকেও এনেদৰে বিস্কুট বনাই খাব। বিস্কুটৰ পেকেট বিশেষকৈ দোকানৰ পৰা কিনি অনাই হয়, কিন্তু ঘৰতে বনাই খালে খাবলৈ বহুত ভাল লাগে। আৰু যিহেতু ইয়াত বেছি সামগ্ৰীৰো প্ৰয়োজন নহয়, বনাবলৈ বহুত সহজ হয়, গতিকে আপোনালোকে এবাৰ এনেদৰে বনাই খাব। এইখিনি মই এনেদৰে হাতেৰে সানি সানি ভালদৰে মিক্স কৰি ল'ম। এইখিনি কোমলকৈ সানিব লাগিব আৰু যিমানেই সানিব বিস্কুটকেইটা খাবলৈ সিমান ভাল হ'ব। এইটো মোৰ বনাই লোৱা হৈ গৈছে লাডুটো। এইটো চাওকচোন, কোকো পাউডাৰ দিয়াৰ কাৰণে সানাৰ পিছত ইয়াৰ কালাৰটো আহি গৈছে। বিস্কুটকেইটা আজি মই মাইক্ৰৱেভত বনাম। তাৰ বাবে প্লেটখনৰ ওপৰত লাডুটো ৰাখি হাতেৰে এনেদৰে হেঁচি হেঁচি চাৰিওফালে বহলাই ল'ম। এইখিনি বেছি পাতল কৰিব নালাগে, তেতিয়া বিস্কুটকেইটা নুফুলিব। অলপমান ডাঠ কৰিব লাগে। মই এনেদৰে হাতৰ সহায়তে এইখিনি বহলাই লৈছোঁ। আপোনালোকে যদি বেলনা মাৰি থাকে তেনেহ'লে বেলিও ল'ব পাৰে। মোৰ তাত কেইটামান বেলেগ বেলেগ ডিজাইনৰ কুকিজ কাটাৰ আছিলে, তাৰ সহায়তে মই বিস্কুটৰ শ্বেপ দি এইকেইটা কাটি ল'ম। আজি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া এই চেনেলটোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাই থাকিব। এইকেইটা আপোনালোকে যিকোনো শ্বেপতে কাটিব পাৰে, যেনেকুৱা ভাল লাগে তেনেদৰে বনাই ল'ব পাৰে। মোৰ তাত কুকিজ কাটাৰ আছিল কাৰণে মই এইকেইটা এনেদৰে বনাই লৈছোঁ আৰু এতিয়া এইখিনি উলিয়াই ল'ম। এই বিস্কুটকেইটা গেছত, টেৱা আৰু কেৰাহীত কেক যেনেদৰে বনোৱা হয় তেনেদৰে বনাব পাৰি। প্ৰেছাৰ কুকাৰতো বনাব পাৰি, তেতিয়া সময়টো অলপমান বেছি লাগিব। এইখিনি চাওকচোন, মই এইখিনি এনেদৰে কাটি লৈছোঁ। এতিয়া মাইক্ৰৱেভত দিবৰ বাবে প্লেটখনৰ ওপৰত মই এটা এটাকৈ এইখিনি ৰাখি ল'ম। অলপমান পাতল পাতলকৈ ৰাখিম। ইয়াৰ ওপৰত সৰু সৰুকৈ অলপমান ডেইৰী মিল্ক চকলেট দি দিছোঁ আৰু অলপমান মই কাটি উলিয়াইছিলোঁ এইকেইটা। এই 2 প্লেট মই এতিয়া মাইক্ৰৱেভত দিম। এনেদৰে ইয়াত এখন প্লেট ওপৰত আৰু এখন প্লেট তলত দুইখিনি একেলগে মই দি দিছোঁ।
এতিয়া কনভেকশ্যনত দি 180 ডিগ্ৰীত 20 মিনিটৰ বাবে বেক হ'বলৈ দিম। এয়া চাওকচোন 20 মিনিটৰ পিছত মই এবাৰ এইখিনি চেক কৰিছোঁ। বিস্কুটকেইটা হৈ গৈছে। এইকেইটা মই এতিয়া উলিয়াই নিম। আৰু এইকেইটা চাওক মই উলিয়াই নিলোঁ অলপমান সময় ঠাণ্ডা হোৱাৰ পিছত। বিস্কুটকেইটা ভালদৰে ফুলি গৈছে আৰু দেখিবলৈ ভাল লাগিছে। মই আপোনালোকক এটা বিস্কুট ভাঙি দেখুৱাম। এইটো চাওকচোন খুব ভালকৈ সিজি গৈছে আৰু দেখিছেনে এইটো টান হৈছে ভিতৰৰ ফালৰ পৰা। খাবলৈ বহুত ভাল লাগিব। আপোনালোকে এবাৰ এনেদৰে বনাই খাব। চাহৰ লগতো খাব পাৰে আপোনালোকে এনেদৰে। তেনেহ'লে আশা কৰিছোঁ আপোনালোকে আজিৰ এই বিস্কুটৰ ৰেচিপিটো চাই ভাল পালে। ঘৰত আপোনালোকে বনাই চাব এনেদৰে আৰু কেনেকুৱা হৈছে মোক জনাব। তেনেহ'লে আজিলৈ আহিছোঁ। পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।